নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এফালে ওলাইছোঁ, লগৰ ছোৱালী এজনী আহিম বুলি কৈছে। তাইক বোলে অকণমান আগবঢ়াই আনিব লাগে। তাই আগতে আহিছিলে কিন্তু পাহৰি গ'ল। সেইটো কাৰণে তাইক মই গৈ লৈ আহোঁগৈ দেই, আপোনালোকক দেখাইছোঁ চাওক। এয়া তাইক লগ পাই গ'লোহি। লগ পাই মেলি তাই মানে যিহেতু বিয়া ঠিক হৈছে, সেইটো কাৰণে ব্লাউজ কেইটামান কিনি লওঁ বুলি কৈছে বৰবৰুৱাত ব্লাউজ কেইটামান কিনি লৈ মই আহি এইফালে বগীবিলৰ ৰাস্তাটোৱে আহি ৰামধেনু দলঙৰ ওচৰতে ফটো দুকপিমান তুলি ল'লোঁ। ফটো দুটামান তুলি লৈ এয়া আহি স্কুলৰ পৰা ঘৰ পাই গ'লোহি। আহি মেলি ৰুটি খাবলৈ বহিছোঁ। ৰুটি খাই মেলি এতিয়া লাহেকৈ খোৱা বনামগৈ। তাই দিনটো থাকিব, আকৌ ৰাতিলৈ আকৌ নাইট ডিউটি আছে বোলে। সেইটো কাৰণে মই খকা খুন্দাকৈ খাই মেলি মাংসখিনি বনালোগৈ। মাংস আনিছোঁ, গাহৰি মাংস। আমি আকৌ গাহৰি চাহৰি চব খাওঁ দেই। গাহৰিও আছে, এয়া বনাইছোঁ। বইল কৰি ল'লোঁ। ঘৰত আজি কোনো নাই, আমি দুজনী আৰু ছোৱালী দুজনী। মানুহজন আকৌ মাছ মাৰিবলৈ গ'ল। এয়া চব ধুনীয়াকৈ মাংসখিনি বনালোঁ। সেইপিনে বেঙেনা চব্জি বনালোঁ, দাইল চাইল এনেকৈ কৈ মাছ চাছ আছে আৰু তথাপিও এনেকৈ বহি মেলি এতিয়া খাবলৈ বেটীজনী ইয়াতে দি দিছোঁ। গামলাতে যিহেতু তাই পেলাই ঝুলাই খায়, সেইটো কাৰণে এনেকৈ কৈ দি দিছোঁ। মাংস বনাই ল'লোঁ, খাবলৈ দিছোঁ তাইক। আমি সকলোৱে বহি চবেই গোটেই চাৰিজনী একেলগতে খাম। তাৰপাছত তাইক মই এযোৰ কাপোৰ গিফ্ট দিছোঁ। সেইযোৰ চিলাই মেলি একেবাৰে দি পঠাম আৰু একেবাৰে খাই বৈ। এয়া চাওক, মই চিলাই দিছোঁ তাইক। ব্লাউজকেইটাও অলপ ছেভ কৰিব লাগে বোলে, চিলাই দিছোঁ। এয়া আমাৰ ডাঙৰ বেটী লগৰ ছোৱালী কেইজনীমান আহিলে, তাই কথা পাতি আছে সিহঁতৰ লগত। তাৰপিছত মই এনেকৈ কৈ চিলাই দিলোঁ কাপোৰকেইযোৰ। কাপোৰ চাপোৰ চিলোৱা হৈ গ'ল। এতিয়া যাবলৈ হ'ল। তাই দিনটো থাকিলে, এতিয়া 4-5টামান বজাত ঘৰলৈ যাবলৈ ওলাইছে। এয়া এনেকৈ কৈ যাবলৈ ওলাইছে। ঠিক আছে তেনেহ'লে, মোৰ চেনেলটো যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই, নাপাহৰিব। থেংক ইউ।